নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লিমিকা বৰুৱালৈ আশা কৰোঁ সকলো ভালেই আছে আৰু সুস্থ আছে আজি মই বহুত দিনৰ মূৰত আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন ভিডিঅ' কেইজোৰমান ধুনীয়া ধুনীয়া মেখেলা চাদৰ আছে ডিজাইনাৰ তো ভাবিলোঁ সেই কিছু আপোনালোকক এবাৰ দেখাওঁ তেন্তে বলক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ যি কিছু কাপোৰ আপোনালোকক দেখাম বুলি কৈছিলোঁ তাৰে এযোৰ কাপোৰ মই এইযোৰ ধুনীয়াকৈ একদম পিন্ধাই থৈছোঁ এতিয়া মই আপোনালোকক ডিজাইনটো ইয়াৰ দেখাম এইযোৰ হৈছে কাপোৰযোৰ আৰু এইখন হৈছে কাপোৰযোৰৰ মেখেলাখন এইখন মেখেলাখনৰ এইটো ডিজাইন হয় তলৰ পাৰিটো আৰু ওপৰত থাকিব এইটো ডিজাইন কাপোৰযোৰ হৈছে আসাম সিল্ক আৰু পদ্মিনীৰ কম্বিনেশ্যন হয় আৰু কাপোৰযোৰ ৰেডি টু ৱেৰ কৰি থোৱা হৈছে কাপোৰযোৰ দেখিবলৈ বিৰাটেই ধুনীয়া হয় ওচৰৰ পৰা বহুত বেছি ধুনীয়া এইখন হৈছে ইয়াৰ চাদৰখনৰ ডিজাইনটো আৰু মেখেলাখনৰ ডিজাইনটো একেবাৰে সেমকৈ বনোৱা হৈছে এইটো হৈছে চাদৰখনৰ এইখন হৈছে আঁচলটোৰ ডিজাইন আৰু আমি যেহেতু ৰেডি টু ৱেৰ কৰি দিওঁ কাপোৰবিলাক এইটো কাৰণে আপোনাৰ দহি কৰা আছে ৰেড কালাৰত ডাঙৰ ডাঙৰকৈ অলপ দহিখিনি কৰি দিয়া হৈছে বেছি ঘনকৈ কৰি দিয়া নাই অলপ সিম্পলকৈ কৰা আছে আৰু এইখন হৈছে চাদৰখন এখন চাদৰখনত গেৰো ডিজাইন হ'ব এইটো হৈছে গেৰো ডিজাইনটো আৰু এইটো হৈছে ব্লাউজ পিচটো আৰু বেক সাইডে এইটো ডিজাইন হয় আৰু ইয়াৰ যিখিনি পাৰি হয় পাৰিখিনি এইটো ডিজাইনত কাপোৰযোৰ বিৰাট ধুনীয়া হয় দেখিবলৈ আপোনালোকে চাওক ইমান ধুনীয়া লাগিছে এই হৈছে কাপোৰযোৰ আৰু নেক্সট তেতিয়াহ'লে বলক আৰু কেইযোৰমান কাপোৰ আছে সেই কেইযোৰ মই দেখাওঁ আপোনালোকক এইযোৰ হৈছে এযোৰ কাপোৰ এইযোৰ পদ্মিনী আৰু আসাম সিল্ক কম্বিনেশ্যনৰ হয় আৰু গোটেই ডিজাইনটো বনোৱা হৈছে ট্ৰেডিশ্যনেলত এইখন হৈছে মেখেলাখনৰ এইটো ডিজাইন হয় মই ধুনীয়াকৈ নিজে মেলি দেখাই দিছোঁ এইখন মেখেলা হ'ব এইটো তলৰ পাৰিটো আৰু মাজত এইটো মুগাৰ কালাৰ ডিজাইন থাকিব আৰু ওপৰত এইটো ডিজাইন এইখন হৈছে মেখেলাখন আৰু ইয়াৰ যিখন চাদৰ হয় চাদৰখন মই এতিয়া আপোনালোকক দেখাম এইখন হৈছে চাদৰখন মই ভালদৰে মেলি দেখাই দিওঁ এইটো হৈছে চাদৰৰ আঁচলটো আৰু ইয়াত সৰু সৰুকৈ ৰেড কালাৰৰ দহি কৰি দিয়া হৈছে আৰু এইটো হৈছে চাদৰখনৰ ডিজাইনটো আৰু এইটো মাজত হ'ব এইটো গেৰো ডিজাইন এইটো মাজত পৰিব ডিজাইন আৰু বাকি এইটো ডিজাইন আঁচলৰ সাইডে পৰিব আৰু এইটো সাইডেও সেম ডিজাইন আছে এইযোৰ কাপোৰযোৰ দেখিবলৈ বিৰাটেই ধুনীয়া হয় ইয়াৰ প্ৰাইস হৈছে 2500 আসাম সিল্ক আৰু পদ্মিনী কম্বিনেশ্যনৰ আৰু যিযোৰ মই প্ৰথমে এযোৰ মেখেলা চাদৰ আপোনালোকক দেখাইছিলোঁ তেনেকুৱা আৰু এযোৰ কাপোৰ আছে মই নিজে আকৌ এবাৰ দেখাই দিওঁ আপোনালোকক ডিজাইনটো অলপ আগত যিযোৰ কাপোৰ দেখাইছিলোঁ তাৰে হৈছে মেখেলাখন এইখন মই ধুনীয়াকৈ মেলি দেখাই দিছোঁ এইখন মেখেলাখন আৰু ইয়াৰ যিখন চাদৰ হয় চাদৰখন মই এতিয়া আপোনালোকক আকৌ এবাৰ ধুনীয়াকৈ দেখাই দিওঁ এইটো চাদৰৰ আঁচলটো দহি কৰি দিয়া হৈছে ৰেডি টু ৱেৰ হয় আৰু বিৰাট দেখিবলৈ ধুনীয়া হয় কাপোৰযোৰ একেবাৰে সফ্ট হয় ধুনীয়াকৈ পিন্ধিব পাৰিব এইটো গেৰোটো হ'ব মাজৰ যিটো গেৰো হয় দেখিছে এইটো আৰু এইটো সেম হয় মানে কাপোৰযোৰ সেম হয় আৰু ইয়াৰ হৈছে এইটো সাইডৰ ডিজাইনটো এই কাপোৰযোৰৰ প্ৰাইস হৈছে 2700 ৰেডি টু ৱেৰ কৰি দিয়া হ'ব অনলি ব্লাউজটো আপোনালোকে নিজে চিলাই ল'ব লাগিব আৰু আছে
এযোৰ সিম্পল কাপোৰ মই হেযোৰ আপোনালোকক দেখাই দিওঁ এইখন হৈছে মেখেলাখন এখন পদ্মিনীৰ মেখেলা হয় ৰেড কালাৰৰ এখন মেখেলাখন ইয়াৰ যেটো ব্লাউজ পিস হ'ব ব্লাউজ পিসটো ৰেড হ'ব আৰু ব্লাউজত লগাবৰ কাৰণে এনেকুৱা পাৰি পাব সেম পাৰি কেটামান দিয়া হ'ব আৰু ইয়াৰ যিখন চাদৰ হয় এখন হৈছে চাদৰখন এটো চাদৰৰ আঁচলটো ৰেড কালাৰ দহি কৰি দিয়া হৈছে অলপ ঘন ঘনকৈ কৰি দিয়া হৈছে আৰু ইয়াৰ চাদৰৰ মাজৰ গেৰো অংশটো হৈছে এইটো আৰু এইটো ডিজাইন হয় ডিজাইনটো একেবাৰে সিম্পল হয় ইয়াৰ প্ৰাইস হৈছে 1600 যদি আপোনালোকৰ ভাল লাগে তেনেহলে মোক WhatsAppত কন্টাক্ট কৰিব পাৰিব কাপোৰ কেজৰ কাৰণে মোৰ WhatsApp নম্বৰটো ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই ল'ব এইযোৰ হৈছে কাপোৰযোৰ দেখিবলৈ বিৰাট ধুনীয়া হয়